নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰিয়ংকাই আজি অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ কণী আমলেটৰ ৰেচিপি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল পায় লাইক কৰি দিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভাঙি লৈছোঁ তাৰ পাছত দিছোঁ মই পিয়াজ এটা কাটি লৈছিলোঁ পিয়াজ এটা দিছোঁ কুটি আৰু জলকীয়া তিনিটা দিছোঁ আৰু দিছোঁ হালধি দিছোঁ সোৱাদ অনুসৰি নিমখ দিছোঁ এতিয়া মই ভেটিম অলপ সময় ভেটি থাকিম এতিয়া মই কেৰাহীখন পাতি দিছোঁ কেৰাহীটো গৰম হ'বলৈ দিম অলপ সময় এতিয়া মোৰ কেৰাহীটো গৰম হৈ গৈছে মই তাত মিঠাতেল দিছোঁ মিঠাতেলটো মই গৰম হ'বলৈ দিম এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে মই ভেটি থোৱা কণী দিম অকণমান অকণমানকৈ এয়া মোৰ কণী আমলেট কৰা হৈ গ'ল আপোনালোকেও ঘৰত বনাই খাই চাব মই বনোৱা ধৰণে যদি ভাল পায় কমেণ্ট বক্সত জনাব আজি মোৰ ভিডিঅ'টো ইমানলৈ আছিল বাই বাই